নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। CISF কনষ্টেবলৰ বহুকেইটা পদ মুকলি হৈছে আৰু এই পদটোৰ নাম হ'ল কনষ্টেবল ফায়াৰ। টোটেল পদৰ সংখ্যা হ'ল 1149। কেটেগৰী ৱাইজ চাবলৈ গ'লে UR ৰ বাবে পদ খালী হৈ আছে 489, EWS ত খালী হৈ আছে 113, SC ৰ বাবে খালী হৈ আছে 161টা, ST ৰ বাবে খালী হৈ আছে 137, OBC ৰ বাবে খালী হৈ আছে 249। এই পদবোৰত এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াৰ মানুহে। আমাৰ অসমত কিমান পদ খালী হৈ আছে? 103টা পদ খালী হৈ আছে। চেলাৰীটো হ'ল 21,700 ৰ পৰা 69,100 লৈকে। নেশ্যনেলিটি আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ বয়স 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। ৰিলেক্সেশ্যন পাব SC ST বিলাকে 5 ইয়াৰ্ছ লৈকে, OBC বিলাকে 3 ইয়াৰ্ছ লৈকে আৰু এক্স চাৰ্ভিচমেন বিলাকে 3 ইয়াৰ্ছ বেছি হ'লেও এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা থাকিব লাগিব আপোনালোকৰ। হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। এপ্লিকেশ্যন ফিজ SC ST এক্স চাৰ্ভিচমেন বিলাকে এটকা পে' কৰিব নালাগে আৰু বাকী যিবোৰ কাষ্ট আছে সেই কাষ্টবিলাকে 100 ৰুপিজ পে' কৰিব লাগিব। এই পদবিলাকত এপ্লাই কৰাৰ ডেট অলৰেডি ষ্টাৰ্ট হৈছে 29 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হ'ল 4 মাৰ্চ 2022। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।